প্ৰথমতে সকলোকে নমস্কাৰ জনাই মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথমতে কওঁ মই জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা। এইবিলাক যি দেখিছে অসমৰ বাহিৰলৈ কামৰ সন্ধানত ওলাইছোঁ। এইবোৰ যি দেখিছে ঘৰৰ পৰা মায়ে কিবা কিবি অলপ বস্তু দি পঠিয়াইছে তাত খাবলৈ, আৰু এইবিলাক কাপোৰ কানি আৰু কাগজ পত্ৰ। এতিয়া মই মানে মাহেঁতি আমাৰ এখন বাৰী আছে সৰু সুৰা, সেই বাৰীত আছেগৈ। মই মাহঁতৰ ওচৰলৈ গৈ আছোঁ, মানে মাকহঁতক গৈ ক'বলৈ। এইটো এইফালে যোৱা এইটো ৰাস্তা, মানে ৰাস্তাটো কেমেৰাটো অলপ উল্টা হৈ গ'ল, বেয়া নাপাব আপোনালোকে। এইজন দেখিছে বেপাৰীয়ে মাহঁতে মানে শাক ঢেৰুৱা শাক দি আছিলে যে এই বেপাৰীজনক দি আছে। আৰু এইটোৱে আমাৰ খেতি, মানে বাৰী। চাওক এতিয়া ঢেৰুৱা দিবলগীয়া হৈ আছে আৰু বেলেগ বিশেষ একো নাই। এই বেপাৰীজনে মানে হিচাপ কৰি ভৰাই আছে কিমান ল'লে। আৰু এতিয়া যাবলৈ ওলালোঁ, টাইম হৈ গ'ল। এয়া মা দেউতা ভণ্টি আৰু এই ভাইটিয়ে বেগটো লৈ গৈ আছে। মই পিছৰ পৰা ভিডিঅ' কৰি গৈ আছোঁ। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক, অলেখ মৰম দিব বুলি আশা থাকিল। আৰু এতিয়া চাওঁতে টাইমটো হৈ গ'ল। মানে টাইম হৈ গ'ল, ময়ো মোৰ দিশে যাবলৈ বুলি বহি ল'লোঁ, স্কুটিতে যাবলৈ লৈছোঁ। আৰু এতিয়া যাওঁ, এই ঘৰৰ মানুহ এৰি থৈ যোৱা কিমান বেদনা হয়তো আপোনালোকে বুজিব পাৰিছে। এইটো আমাৰ ৰাস্তা, মানে ৰঙানদী ৰাস্তা। মোৰ ঘৰ নৰ্থ লখিমপুৰ, ৰঙানদী কিনাৰতে। এইটো পহুমৰা তিনিআলি বুলি কয়, মানে পহুমৰা নহয় আৰু বামুণ দলনি বুলি কয়। এতিয়া মানে গাড়ীলৈ ৰখি আছোঁ, চাওঁতে গাড়ী আহি পালে। এতিয়া ইয়াৰ পৰা প্ৰথম যাম গহপুৰ, গহপুৰত পৰা আকৌ যাম, তাৰ পৰা বেলেগ গাড়ী দি এয়াৰপৰ্টলৈকে যাম। চাই থাকক আপোনালোকে। এজনী ভণ্টি মানে যোৱাৰ আগত অকণমান মৰম কৰি থৈ গৈছোঁ। আৰু এতিয়া চাওঁতে যাবলৈ হ'লেই। এতিয়া এয়া গাড়ীত বহিবলৈ গৈ আছোঁ। গাড়ী এতিয়া আহি পাই গ'লোঁ গহপুৰৰ পৰা এতিয়া টমটমত যাম এয়াৰপৰ্টলৈকে। হোলংগি এয়াৰপৰ্ট ইটানগৰত পৰে। বেগবোৰ টমটমত বান্ধি ল'লোঁ। এতিয়া বান্ধি লৈ মানে এইখন গাড়ীত আহিছিলোঁ, এই বাছখনত আহিছিলোঁ। এতিয়া বাছখনত দেখিছেনে জুবিনদাৰ ফটোটো কিমান ধুনীয়াকৈ ৰখাই থৈছে। এইটো হ'ল হোলংগি এয়াৰপৰ্ট। এয়াৰপৰ্টৰ ভিতৰত চেকিং কৰি পেলানি লৈছোঁ। আৰু এয়া দেখিছেনে বেগবোৰ মানে চেকিং কৰি আছে। চেকিং কৰাৰ পিছত মানে ভিতৰলৈ যাম, আৰু চেকিং হ'লেই আৰু বেছি সময় নাই। এইটো এয়াৰপৰ্টৰ ভিতৰতো ফ্লাইটলৈ বুলি এতিয়া বহি যাম, সেইখন ফ্লাইটতে যাম। এয়া দেখিছেনে মানুহবোৰ এনেকৈ ৰখি আছে। চবেই নিজৰ কৰ্মত নিজে যাব। এখন ফ্লাইটতে যাম, ইণ্ডিগ'। এইবোৰ চবেই নিজৰ কামত নিজে যাব। আমিও নিজৰ কামতে যাম। চাওক এইটো হোলংগি এয়াৰপৰ্টৰ এৰিয়াটো। এতিয়া তাত যাম, আৰু তাতে মানে এতিয়া ভিডিঅ' কৰিবলৈ এজনে মনা কৰাত ভিডিঅ' নকৰিলোঁ, ওপৰত গৈ আছোঁ। এতিয়া ফ্লাইটৰ ভিতৰত বহিবলৈ গৈ আছোঁ। ফ্লাইটৰ ভিতৰখননো কেনেকুৱা আপোনালোকে অলপ চাওক। যোনে দেখিছে সিহঁতক নহয়, যোনে নাই দেখে, সেইটো কেবিনটো। এয়া আৰু ভিতৰলৈ আহি নিজৰ ছিটটো বিচাৰি নিজৰ ছিটত বহিলোঁ। আৰু আহি চাওঁতে পাই গ'লোঁ কলকাতা এয়াৰপৰ্টৰ বাহিৰত মানে অলপ কিবা খাবলৈ গৈছিলোঁ। ইমান আৰু ভিডিঅ' কৰা নাই, বহুত দীঘলীয়া হৈ যাব যে ভিডিঅ'টো। আকৌ আহি চেকিং কৰিব লাগিব। এতিয়া চেকিং কৰিবলৈ গৈ সোমাবলৈ লৈছোঁ। আৰু আমাৰ মানে চেকিং কৰি হ'লেই, আৰু গেট নম্বৰ 103ত আছিলে। এতিয়া আহি পেলানি এইখন ফ্লাইটৰ পৰা আকৌ যাম, এখন ফ্লাইটতে যাম। এতিয়া গৈ আছোঁ উঠিবলৈ। উঠি পেলানি তাৰপিছত আপোনালোকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব দেই। মানে এজন ল'ৰাৰ জীৱন কাহিনী কেনেকুৱা, ক'ৰ পৰা ক'লৈ যাব লাগে নিজৰ কৰ্মৰ কাৰণে। বিশেষকৈ আমাৰ মধ্যবিত্ত ল'ৰাবিলাকৰহে বহুত টনা চোচোৰা এনেকুৱা হয়। নিজৰ গাঁও এৰি, নিজৰ ডিষ্ট্ৰিক্ট এৰি, নিজৰ ৰাজ্য এৰি বহিঃৰাজ্যলৈ যাব লাগে কামৰ সংস্থাপন বিচাৰি। আৰু ফ্লাইটৰ ভিতৰত তেনেকৈ আহি বহি ল'লোঁ। আৰু এয়া নিজৰ ছিটত বহি পেলানি তাৰপিছত আৰু চাই থাকক। আৰু আপোনালোকে কেনেকৈ কি হয় চব শেষলৈকে, ৰুম ক'ত কি চব দেখাম আপোনালোকক। এই ভিতৰৰ ওপৰত মানে সেইবিলাক লাগেজ থোৱা লাগেজ মানে হেণ্ডবেগ, আৰু পিন্ধিত লৈ অহা বেগবিলাক তাত থয়। এজনী এয়াৰ হোষ্টেছ। ভালেই ভিডিঅ'
ভিডিঅ'টো কৰোঁতে চাই দিছিল, অলপ লাজ লাগি গ'ল। এনেকৈ ভিতৰত বহি লৈছোঁ নিজৰ ছিটত, বহি লৈ পেলানি তাৰপিছত আৰু নিজৰ দিশে যাম, উৰাণ দিব আৰু। ওপৰৰ পৰা অলপ ভিউটো চাওকচোন, কি ধুনীয়া লাগিছে দেখিবলৈ। ৰাতি যিহেতু আমি যাওঁতে ৰাতি হৈ গ'ল, ৰাতিৰ ভিউটো কি ধুনীয়া আপোনালোকে চাওকচোন, কি ধুনীয়া ন? এটা কমেণ্ট কৰি জনাবচোন ৰাতি নাইট ভিউটো কেনেকুৱা ফ্লাইটৰ ওপৰৰ পৰা। এনেকেই তাৰ পৰা আহি পাই গ'লোঁ হায়দৰাবাদ। নিজৰ লাগেজবিলাক মানে যি বেগ দুটা যে দেখাইছিলোঁ আপোনালোকক টমটমত, সেই বেগ দুটা ল'বলৈ মানে ইয়াত আহিলোঁ। এতিয়া বেগ দুটা লৈ তাৰ পৰা আকৌ এখন ঢেৰ ঝামেলা, কেব কৰিব লাগিব, তাৰ পৰা আকৌ নিজৰ ৰুমলৈ যাব লাগিব। এয়া এটা মোৰ নিজৰ বেগটো আহি পাই গ'ল, আৰু এটা বেগ আছে, সেইটো বেগটো আহি আছে। মানে এই কোলা বেগটোৰ পিছৰ বেগটোৱেই আমাৰ বেগেই। এইটো লৈ লওঁ, লৈ পেলানি আকৌ যাম, গৈ পেলানি কেব চেববিলাক ঠিক ঠাক কৰি নিজৰ ৰুমলৈ বুলি গুচি যাম আৰু। টাইমো হৈ গ'ল দিয়কচোন, তেতিয়া প্ৰায় 12:30 বাজিলে ৰাতি 12:30 বজাৰ ভিডিঅ'। ভিতৰবিলাক কিমান ধুনীয়া ন চাওকচোন। এয়া আহি গ'লোঁ, এতিয়া এইটো টেক্সি কাউণ্টাৰ। ইয়াত মানে এতিয়া টেক্সি কৰিব লাগিব, টেক্সিটো ল'ব লাগিব। টেক্সি লৈ গৈ আছোঁ এতিয়া। এই টেক্সিৰ ভিতৰৰ পৰা এজনে মই ৰাতি 12:30 চকু টকুবিলাক অলপ ৰঙা হৈ আছে। ৰাস্তা গৈছোঁ, টেক্সি চালকজনে চলাই গৈ আছে। এতিয়া গৈ ৰুমটো দেখাম আপোনালোকক। ৰুমটো মানে কি আৰু য'ত থাকোঁ, বাসগৃহ বুলিয়ে ক'ব লাগিব। সেই বাসগৃহটো আপোনালোকক দেখাম চাই পেলানি শেষলৈকে। যিহেতু যোনে যোনে চাইছে, এইটোৱেই আমাৰ ৰুমৰ বাহিৰটো। টেক্সিয়ে আহি নমাই দিলেহি। আৰু যোনে যোনে ভিডিঅ'টো ইয়ালৈকে চাইছে, অশেষ ধন্যবাদ আপোনালোকক। আৰু ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব। এজন ল'ৰাৰ জীৱন কাহিনী কেনেকুৱা, ক'ৰ পৰা ক'লৈ যাব লাগে। ৰুমৰ বাহিৰটো এতিয়া ৰুমলৈ বুলি সোমাই যাম। এইটো এই ছাইডৰ ৰুমটোৱে আমাৰ লাইট জ্বলাই থকাটো নহয়, তাৰ অপজিট